এইটো দেখিছে মোৰ ফেচবুক একাউণ্ট আছে, ইয়াক মই গৈ পিনি ইয়ালৈ কনভাৰ্ট কৰিছোঁ। আপুনি যদি ফেচবুক একাউণ্টটো পেজলৈ কনভাৰ্ট কৰিব বিচাৰে তেনেহ'লে এইটো ভিডিঅ' সম্পূৰ্ণকৈ চাই থাকক। 2 মিনিটত আপোনালোকক সম্পূৰ্ণটো বুজাই কৈ দিম কেনেকৈ কনভাৰ্ট কৰিব পাৰে। প্ৰথমে ফেচবুকটো অ'পেন কৰি ল'ম। মোৰ ওচৰত ফেচবুক লাইটটো আছে। আপোনাৰ ওচৰত যোনটো থাকিলে আপুনি সেইটো অ'পেন কৰি ল'ব। অ'পেন কৰি লৈ পিনি এই প্ৰফাইলটো অপশ্যনটো দেখিছে নহয়, সেইটো আপুনি ক্লিক কৰি ল'ব। মই এইটো কৰিছিলোঁ কাৰণে মই আকৌ এইটো অফ কৰি পিনি আকৌ নতুনকৈ মই দেখাই দিছোঁ। এইটো এনেকৈ ওলাব, এনেকৈ আপুনি আপোনাৰ পেজটো এনেকৈ খোল খাব গোটেইটো সম্পূৰ্ণকৈ। প্ৰফাইলটো খোল খাই পিনি আপোনাক মই পেজলৈ কনভাৰ্ট কৰি পিনি লাইভ প্ৰুফ দেখাই দিছোঁ। এই থ্ৰীডট যে দেখিছে আপুনি, থ্ৰীডটত আপুনি ক্লিক কৰিব লাগিব। তাৰপিছত আপুনি টাৰ্ণ অন প্ৰফেশ্যনেল মোড বুলি যে দেখিছে সেইটো আপুনি চাৰ্চৰ তলত আছে, আপুনি সেইটোত আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰি আমাৰ টাৰ্ণ অন অপশ্যনটো আছে, আপুনি সেইটো ক্লিক কৰিব লাগিব। ক্লিক কৰি নেক্সট অপশ্যনটো দেখিছে, আপুনি নেক্সটটো ক্লিক কৰিব লাগিব। আকৌ নেক্সট অপশ্যন যে আছে তাত আপুনি ক্লিক কৰিব লাগিব। চৰি কলটা আহি দিয়াৰ বাবে। আকৌ এইটো পাব্লিক দেখিছে, তাত আপুনি ক্লিক কৰিব লাগিব। কনফাৰ্মটো দেখিছে আপুনি তাত ক্লিক কৰিব লাগিব। ক্লিক কৰি ইয়াত আপুনি ফেচবুকৰ আপুনি পেজলৈ কনভাৰ্ট কৰিলে কিছুমান পইচা পায়, পইচা ৰুলো দেখাব। আপুনি পঢ়িলে পঢ়িব, নপঢ়িলে আপুনি নেক্সট অপশ্যনত ক্লিক কৰি দিব। আকৌ নেক্সট আপুনি ক্লিক কৰি দিব। ক্লিক কৰি ইয়াত আপোনাৰ সম্পূৰ্ণ কেছ ষ্টেপ আছে, আপুনি আকৌ ইয়াত নেক্সট অপশ্যনটো আছে নহয়, সেইটো আপুনি ক্লিক কৰি দিব। ক্লিক কৰি আপোনাৰ এইটো সম্পূৰ্ণকৈ এইটো পেজটো বনি গ'ল। ইয়াত দেখাইছে গো টু প্ৰফেশ্যনেল ডেছবৰ্ড, আপোনাৰতো এখন ডেছবৰ্ড হিচাপে আহি গৈছে। আপুনি যদি ইয়াত যদি ভিডিঅ' যদি আপলোড কৰে তেতিয়া আপোনালোকক পইচা দিব। পইচা সকলো আহি গৈছে। আপোনাৰ 2টা বা 3টা ষ্টেপ আপুনি সম্পূৰ্ণ কৰিব লাগিব। ভিডিঅ' আপলোড কৰিব লাগিব আৰু ভিডিঅ' আপুনি 10,000 ফলোৱাৰ হ'ব লাগিব আপোনাৰ, আৰু ভিডিঅ' ভিউৱাৰ্ছ আহিব লাগিব। তেতিয়া আপোনালোকে এইটো 3 ষ্টেপ যেতিয়া কমপ্লিট হৈ যাব, আপোনাৰ তেতিয়াৰ পৰা পইচা ইনকাম কৰিব পাৰিব ফেচবুক পেজত। এই দেখিছে গোটেই 3 ষ্টেপটো কমপ্লিট নহয়, মোৰ 1 ষ্টেপটো কমপ্লিট হ'বলৈ অকণ বাকী আছে। এইটো মই একবাৰ ৰিফ্ৰেছ কৰি দেখাইছোঁ, এইটো চাওক পেজলৈ কনভাৰ্ট হৈ গ'ল। এনেকৈ পেজলৈ কনভাৰ্ট কৰে আৰু ফটো এখন লগে লগে আপলোড হৈ গৈছে। মই আগৰ ফটোখনকে নতুনকৈ আপলোড কৰিছে। এখন মই নালাগে মোক, সেইকাৰণে মই এখন ডিলিট কৰি দিছোঁ ফটোখন। আপোনাৰো এনেকৈ টাইপ ফটো এখন আপলোড হৈ যাব। আপুনি যিকোনো ফেচবুকটো ক'ৰ পৰা ফেচবুক লাইট হওক, মই ফেচবুক লাইটটো ব্যৱহাৰ কৰিছোঁ। ইয়াত সোনকালে ওলায়, নহ'লে কিছুমান অকণমান দেৰি লাগে অৰিজিনেল ফেচবুকটোত। এইটো হৈছে এনেকৈ আপোনাৰ দেখাই দিব, আৰু এনেকৈ আপুনি বনাই ল'বলৈ আপোনাৰ বহুত লাইক আহি যাব। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনাৰ যদি এইটো কৰোঁতে যদি কিবা প্ৰব্লেম হয়, আপোনাৰ কি প্ৰব্লেম হৈছে সেইটো আপুনি কমেণ্ট কৰি জনাই দিব। মই সেইটো ছল্ভ কৰিবলৈ চেষ্টা কৰিম।